হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি ৰাতিপুৱা দেউতা আৰু আমি সৰ্থেবাৰীত যাই আছোঁ। এইটো চাকালাকাৰ ঘৰ পালোঁ, ইয়াতে নোসোমাওঁ, আহোঁতে সোমাম। কালি যিযোৰ লেহেংগা নিছিলোঁ লাপিটোৰ কাৰণে সৰু হৈছে, সেইকাৰণে ফিৰাই দিব আহিছোঁ। পিছে দোকানখন বন্ধ, সেইকাৰণে আৰু কিবা কিবি বাজাৰে কৰিব ধৰিছোঁ। আজি সৰ্থেবাৰীত বাজাৰ বৈছে, কিবা কিবি কিনিলোঁ। কালি আৰু আমাৰ দাদাবোক ভাত খাব মাতিছে, পেহী আহা দাদাবোক। এখন চাকালাকাৰ ঘৰত আহিছোঁ। চাকালাকাই মুখখন কিবা উলিয়াই দিছে দেখোন গেট, তাই গেটখন খুলি দিছে। আপোনাৰ ভিতৰত যাওঁ আৰু পেপাটো বা কিবা কৰিছে, কান্দি আছে নেকি কৈছা? অ' পেপা, অ' পেপা কি বেপা কি অৱস্থা তই কান্দা নাই আজি? তাৰপাছত বাই চাহ দিলাক, চাহ খাবা, চাহ খালোঁ। তাৰপাছত চাকালাকাই মোক চকলেট দিলাক, ডেইৰী মিল্ক। তাৰপাছত পেপাটোক দেউতাৰ কোলাত বহি দিছিল, পেপাই বাই কান্দবা ধৰিছে। তাৰপাছত আৰু আমি আহিলোঁ তাহাৰ ঘৰৰ পৰা। আহি কিনে আৰু ভাটিবেলা আৰু এই আমাৰ ঘৰৰ সৰু চলিকেইটাক পাস্তা বনাই দিব লাগে, তাহাৰ কাৰণে মই পাস্তা বনাই দিলোঁ ভাটিবেলা। তাৰপাছত আৰু মই নাৰিকল ভাজবা ধৰিছে, নাৰিকলৰ লাৰু পিঠা বনাব। কালি পেহীয়ে দাদাবোক ভাত খাব মাতিছে না, সেইকাৰণে বান্ধি আছে। ময়ো অলপ লাগি দিওঁ। বাই বাই।